পিছলৈ নহয় আগলৈ যা। আমি আমাৰ জীৱনত প্ৰতিজনে জীৱনৰ পথত আগবাঢ়িব খোজোঁ, সঠিক দিশলৈ সৎ চিন্তাৰে। জীৱনৰ বাট পথত বাধাবোৰ অহাটো স্বাভাৱিক, সেয়া পানীত পৰা বুলিও আমি কওঁ। কিন্তু নিজৰ চেষ্টা আৰু বুদ্ধিৰে আমি প্ৰতিজনে জীৱনৰ বাটত সবাতোকৈ উচ্চতম শিখৰত পাবলৈ চেষ্টা কৰোঁ। পাহাৰবোৰত এনেকুৱা ধৰণৰ দুখন শিলৰ পাহাৰ পায় আৰু পাহাৰৰ মাজত চেপা থাকে, আৰু এই চেপাত মানুহে কেনেকৈ উঠে আপোনাক মই দেখাই আছোঁ। আমাৰ নিজৰ জীৱন পথত কেতিয়াও হতাশ বা নিৰাশ হ'ব নালাগে। কৰ্ম কৰি যোৱা ফল নিজেই পাবা। ধন্যবাদ।